নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টিত আমি তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ গণিতৰ তৃতীয় পাঠ সংখ্যাৰ ধাৰণা পাঠৰ 27 পৃষ্ঠাত থকা কিছু কথা আলোচনা কৰিম। তোমালোকে চাবাচোন ইয়াত কি আছে আমাৰ সংখ্যাজোৰৰ ডাঙৰটোত ৰাইট চিন দিয়া মানে আমাৰ শুদ্ধ চিনটো যি আছে আমি ৰাইট চিন বুলি কওঁ। ইয়াৰে আমাৰ যিবিলাক সংখ্যা দিয়া থাকিব সংখ্যা জোৰ দিয়া থাকিব আৰু সেই জোৰৰ ডাঙৰটোত আমি শুদ্ধ চিন দিব লাগিব। প্ৰথম জোৰটো চাবা প্ৰথম জোৰটোত আমাৰ এই দুটা সংখ্যা দিয়া আছে এটা আছে 3671 আৰু এটা আছে 2377 এই আমাৰ সংখ্যা দুটা যোনটো সংখ্যা ডাঙৰ সংখ্যা হ'ব সেই সংখ্যাটোত আমি শুদ্ধ চিন দিব লাগিব। এটা সংখ্যাটো মন কৰিবা 3671 আমাৰ 4টা অংক আছে আৰু 2377 আমাৰ 4টা অংকই আছে অৰ্থাৎ আমাৰ হাজাৰৰ ঘৰলৈকে আছে। এতিয়া দুটা সংখ্যাৰে আমি হাজাৰৰ অংক দুটা চাম। প্ৰথম 3671 হাজাৰত আছে আমাৰ 3 আৰু 2377 হাজাৰত আছে আমাৰ 2। এতিয়া তোমালোকে চোৱা হাজাৰত আমি হাজাৰৰ অংক দুটা পালো কি পালো 3 আৰু 2। তা তোমালোকে কোৱাচোন 3টো ডাঙৰ হ'ব নে 2টো ডাঙৰ হ'ব? যে আমাৰ ইয়াত 3টো ডাঙৰ হ'ব অৰ্থাৎ আমাৰ প্ৰথম সংখ্যাটো ডাঙৰ সংখ্যা হ'ব অৰ্থাৎ আমাৰ 3671টো ডাঙৰ সংখ্যা তাত আমি শুদ্ধ চিন দিলো। তাৰ পিছৰ সংখ্যাযোৰ চাবা তাৰপিছত সংখ্যাজোৰত দিয়া আছে 6320 আৰু 7320। ইয়াতো আমাৰ দুটা সংখ্যাতে 4টাকৈ অংক আছে অৰ্থাৎ আমাৰ হাজাৰৰ ঘৰলৈকে আছে। ইয়াতো আমি হাজাৰৰ অংক দুটা প্ৰথম চাম কোনটো ডাঙৰ হয় কোনটো সৰু হয় আমি হাজাৰৰ অংক দুটা প্ৰথমে চাম। প্ৰথম 6320 পিছত হাজাৰত 6 আছে আৰু 7320 পিছত হাজাৰত 7 আছে। এটা তোমালোকে চোৱা 6টো ডাঙৰ নে 7টো ডাঙৰ? যে আমাৰ ইয়াত 7টো ডাঙৰ অৰ্থাৎ দ্বিতীয় সংখ্যাটো আমাৰ ডাঙৰ হ'ব অৰ্থাৎ 7320টো ডাঙৰ বাবে আমি ইয়াত শুদ্ধ চিন দিলো। তাৰ পিছৰটো চাবা তাৰপিছৰ সংখ্যা দুটা কি দিয়া আছে আমাৰ এটা আছে 4562 আৰু এটা আছে 4567। এতিয়া আমি চাব লাগে এই দুটা সংখ্যাৰনো কোনটো ডাঙৰ আৰু সেই ডাঙৰ সংখ্যাটোত আমি শুদ্ধ চিন দিব লাগিব। এতিয়া দুটা সংখ্যাতে আমাৰ ইয়াত 4টাকৈ অংক আছে অৰ্থাৎ হাজাৰলৈকে আছে। প্ৰথমে আমি হাজাৰৰ অংক দুটা চাম কোনটো ডাঙৰ হয় কোনটো সৰু হয়। যে প্ৰথমটোত হাজাৰত 4 আছে আৰু দ্বিতীয় সংখ্যাটোতো আমাৰ হাজাৰত 4 আছে। গতিকে আমি ইয়াত কোনো এটা সংখ্যা ডাঙৰ নাপালো দুটা সংখ্যা সমান পালো। যদি আমি হাজাৰৰ অংক দুটা সমান পালো তাৰ পিছত আমি শতকৰ অংক দুটা চাম। প্ৰথমটোৰ শতকত 5 আছে আৰু দ্বিতীয়টোৰ শতকত 5 আছে। গতিকে আমাৰ শতকৰ অংক দুটাও সমান হ'ল। গতিকে এতিয়াও আমি কোনটো ডাঙৰ সংখ্যা কোনটো সৰু সংখ্যা গম পোৱা নাই। এইবাৰ আমি দশকৰ অংক দুটা চাম। প্ৰথমটোৰ দশকত 6 আছে দ্বিতীয়টোৰ দশকত 6 আছে। এতিয়াও আমি গম নাপালো কোনটো সংখ্যানো ডাঙৰ হ'ব। গতিকে আমি এইবাৰ শেষত এককৰ অংক দুটা চাম। প্ৰথমটোৰ এককত 2 আছে আৰু দ্বিতীয়টোৰ এককত 7 আছে আৰু 2 আৰু 7ৰ ভিতৰত আমাৰ 7টো ডাঙৰ। গতিকে আমাৰ দ্বিতীয় সংখ্যাটো ডাঙৰ হ'ব তাত আমি শুদ্ধ চিন দিম। তাৰ পিছৰ সংখ্যাটো চাবা তাৰপিছৰ সংখ্যা দুটা এটা আছে 8000 আৰু এটা আছে 9045। ইয়াতো আমি প্ৰথমে দুটাতে আমাৰ 4টাকৈ অংক আছে প্ৰথমে আমি হাজাৰৰ অংক দুটা চাম। প্ৰথমটোৰ হাজাৰৰ অংকত আছে 8 আৰু দ্বিতীয়টোৰ হাজাৰৰ অংকত আছে 9। এইটো আমি সহজে গম পালো 9টো আটাইতকৈ ডাঙৰ গতিকে দ্বিতীয় সংখ্যাটো ডাঙৰ হ'ব তাত আমি শুদ্ধ চিন দিলো। তাৰ পিছৰ সংখ্যাযোৰ চাবা প্ৰথমটোত দিয়া আছে 5273 তাৰপিছত 5276। ইয়াতো আমাৰ 4টা স্থান আছে হাজাৰলৈকে আছে। প্ৰথমে আমি হাজাৰৰ অংক দুটা চাম। প্ৰথমটোত হাজাৰৰ অংকত 5 আছে দ্বিতীয়টোতো 5 আছে। এইবাৰো আমাৰ হাজাৰৰ অংক দুটা সমানে হ'ল। এইবাৰ আমি শতকৰ অংক দুটা চাম। প্ৰথমটোত 2 আছে শতকৰ অংকত ছেকেণ্ডটোতো 2 আছে। গতিকে আমি শতকৰ অংক দুটা সমান হ'ল। এতিয়ালৈকে আমি ডাঙৰ সংখ্যাটো বিচাৰি উলিয়াব পৰা নাই। গতিকে আমি এইবাৰ দশকৰ অংক দুটালৈ যাম। প্ৰথমটোৰ দশকত 7 আছে আৰু দ্বিতীয়টোৰ দশকত 7 আছে। গতিকে আমি দশকৰ অংক দুটা সমান পালো। গতিকে আমি কোনটো ডাঙৰ সংখ্যা কোনটো সৰু সংখ্যা এতিয়ালৈকে গম পোৱা নাই আৰু শেষত আমি সেইবাবে এককৰ অংক দুটা চাম। প্ৰথমটোৰ এককত কিমান আছে 3 আছে দ্বিতীয়টোৰ এককত আছে 6 আৰু 3 আৰু 6 আমাৰ এটা সংখ্যা ডাঙৰ সেইটো হ'ল 6টো ডাঙৰ। গতিকে আমাৰ দ্বিতীয় সংখ্যাটো আমি ডাঙৰ পালো দ্বিতীয় সংখ্যাটোত আমি শুদ্ধ চিন দিলো। এইবাৰ আমি শেষৰ সংখ্যাজোৰলৈ আহিছো। আমাৰ প্ৰথম সংখ্যাটো আছে 7999
আৰু দ্বিতীয় সংখ্যাটো আছে ৭,৯৯৮। ইয়াতো আমাৰ 4টা অংক আছে, অৰ্থাৎ হাজাৰৰ ঘৰলৈকে আছে। প্ৰথমে আমি হাজাৰৰ স্থানত থকা অংক দুটা তুলনা কৰি চাম। প্ৰথমটোৰ হাজাৰত আছে 9 আৰু দ্বিতীয়টোৰ হাজাৰতো প্ৰথমটোৰ হাজাৰত 7 আছে আৰু দ্বিতীয়টোৰ হাজাৰতো 7 আছে। গতিকে আমি হাজাৰৰ অংক দুটা সমানে পালোঁ। এইবাৰ আমি হাজাৰৰ অংক দুটা সমান পালোঁ যেতিয়া আমি শতকৰ স্থানৰ অংক দুটা চাম। প্ৰথমটোৰ শতকৰ স্থানত আছে 9, দ্বিতীয়টোৰো শতকৰ স্থানত 9 আছে। গতিকে ইয়াত শতকৰ অংক দুটা আমি সমান পালোঁ। গতিকে এইবাৰ আমি দশকৰ অংক দুটা চাম। প্ৰথমটোৰ দশকত 9 আছে, দ্বিতীয়টোৰ দশকতো 9 আছে। গতিকে আমাৰ দশকৰ অংক দুটা সমান পালোঁ। এতিয়ালৈকে আমি কোনো এটা ডাঙৰ সংখ্যা পোৱা নাই। এতিয়া আমি শেষত এককৰ ঘৰৰ অংক দুটা চাম। প্ৰথমটোৰ এককত আছে 9 আৰু দ্বিতীয়টোৰ এককত আছে 8। এইবাৰ আমি এটা ডাঙৰ সংখ্যা পালোঁ যে প্ৰথমটোৰ এককত 9 আছিল আৰু দ্বিতীয়টোৰ এককত 8 আছিল আৰু 9টো 8তকৈ ডাঙৰ। গতিকে প্ৰথমৰ সংখ্যাটো আমাৰ ডাঙৰ হ'ব। গতিকে প্ৰথম সংখ্যাটোত আমি শুদ্ধ